ঠাণ্ডা দিনত মানুহবোৰে খেতা কম্বল উৰে বোলো ঠাণ্ডা দিনত মানুহবোৰে খেতা কম্বল উৰে এজনী কেলা মতা নে মাইকী কোনো ধৰিবই নোৱাৰে যোৱাকালি মই গেটৰ সন্মুখত বহুত দুখ মনেৰে বহি আছিলোঁ তাৰপিছত মোৰ ফ্ৰেণ্ড এজন আহি কেনে সুধিলে ভাই তোৰ কি হৈছে তাৰপিছত মই তাক ক'লো যে চবৰে গাৰ্লফ্ৰেণ্ড আছে অকল মোৰে নাই তাৰপিছত মোৰ ফ্ৰেণ্ডজনে ক'লে যে তই এক কাম কৰ ইনষ্টাগ্ৰামত চবতকৈ বেয়া দেখা ছোৱালী এজনীক প্ৰপ'জ কৰ কাৰণ তোৰ যি চেহেৰা তোৰ লগত ধুনীয়া ছোৱালী কেতিয়াও নপৰ তাৰপিছত মই বিচাৰি বিচাৰি এজনীক ওলালো দেখাত তাই যিমান বেয়াই নহওক কিয় ভাবিছিলো তাইৰ হৃদয়খন হ'ব পাহাৰ পৰ্বত এইটো ভিডিঅ'ত চাইছো যে একেবাৰে তাইৰ হৃদয়খন সমান বিয়াৰ পিছতো খাব লাগিব মই নেমু চৰ্বত বড়া হাৰামি হো বেটা সিঙ্গেলে ভালো আছো নালাগে মোক গার্লফ্রেন্ড নেক্সট Ashley, look at me. বাকি সব ঠিকই আছিলে কিন্তু কি দেখাইছো ইমান সৰু মানে লৰাটো সৰু এটা কথা বুজি নাপাওঁ ইহঁতে এই পৃথিৱীখনত কি কৰিবলৈ জন্ম লৈছে এইটো সিহঁতৰ ভুল নহয় তাৰ দেউতাকে যদি সেইদিনা ৰাতি অলপ সোনকালে শুই গলা হয় আজি অসমবাসী ৰাইজে ইয়াৰ নিচিনা জন্তু এটাক সহ্য কৰিব লগা নহ'লে হয় ये बड़ी अच्छी बात कही आप ফালতু সদায় তোমাকে পাই থাকিম বুলি ভাবিছা নেকি চুট মাৰানি এই দুনিয়াখনৰ ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে ইহঁতক পতাম প্ৰথম কথা তোৰ লগত আছিল নো কোনে আৰু তাইৰ ইমানে বেয়া দিন যে তোৰ নিচিনা ল'ৰা এটাক ভাল পাই আছে আৰু ধুনীয়া ছোৱালী থাকিলে কি হ'ব যিহেতু স্কুটিৰ নিচিনা চেহেৰা তোক ভালতো পাব লাগিব মই এটা কথা বুজি নাপাওঁ ইহঁতে কনফিডেন্স আনে কৰ পৰা সি যদি কোনোবা এটা দোকানতো যায় ন সেই দোকানখনত যদি কোনোবা ছোৱালী থাকে তাক চাই কেনে ভয়তে পলাব আৰু সি কি কৈছে কেলাই সি ধুনীয়া ছোৱালী পতাব দেখাত সি চোৰ সি আকৌ ছোৱালী পতাই ভাগ চালা কুকুৰ ঐ মই যদি কিবা বুজি নাপাওঁ তুমি বুজাই ল'বা আৰু তুমি যদি বুজি নোপোৱা মই বুজাই ল'ম কিন্তু সৰু কথাত খং কৰি কাজিয়া লাগি মোক এৰি থৈ নাযাবা দেই পোৱালি এফালে ল'ৰাজনক মা দেউতাই খুৱাই বুৱাই ডাঙৰ কৰিব বিচাৰি আছে আনফালে কেলা দুদিনীয়া গাৰ্লফ্ৰেণ্ড আহি পোৱালি বুলি বাচ্চাই বনাই আছে কোনোবাই কয় পোৱালি কোনোবাই কয় বাচ্চা ক্যা হি হে প্যাৰ সচ্চা এইজনী কথা শুনি কেলা মোৰ ভূমি আহিছে ভাগ চালা চোৱাৰ কা বাচ্চা বেলেগুৰ পেট জুম কৰি কৰি চাৱা আপাতো নিজৰ জনীক পেট নলৱা কাপোৰ পিন্ধাৱে এনেকে হলি কেনেকে হ'ব দাদা কেনেকে হ'ব বেলেগে কাৰ কি চাই আমি নাজানো কিন্তু এটা কথাই জানো যে তোমাৰ ভিডিঅ' যোনে যোনে চাই ন তাৰ চকুটো অকল তোমাৰ বুকুখনতে যায় সব বন্ধুসকল যেতিয়া লাইক ফলোৱাৰ্ছ বেমাৰটো মাথাত সোমাই যায় তেতিয়া এনেকুৱা মানুহ পাগল হৈ যায় তোমালোকক সেইকাৰণে কওঁ যে তোমালোকে মোবাইলটো যিমান পাৰা কমকে চলোৱা নহ'লে কেলা এনেকা তোমালোকেও হৈ যাবা প্ৰথমে ভাবিছিলো ল'ৰাটো আৰু ছোৱালীটো হাৰামি এতিয়া চাওচোন কেলা সিহঁতৰ গোটেই ফেমিলিটোৱে ঘূৰি থাকে এনেকুৱা পাগলামি ইমান ক্ৰিঞ্জ কেলা মই আৰু নেখিলো মই যাওঁ ওকে বন্ধুসকল আজি ভিডিঅ'টো এইখিনিতে সামৰিলো লগ পাম অন্য এটা ভিডিঅ'লৈ যদি মোৰ ভিডিঅ'টো চাই কেনে অলপো ভাল লাগিছে তো প্লিজ ছাবস্ক্ৰাইব এণ্ড ঘণ্টি আৰু শ্বেয়াৰ লাইক চাইক চব কৰি দিব भाई ने बोला करने का तो करने का किसी के इश्क में खुद को मिटा लूं